বহুদিনৰ মূৰত এঠাইলৈ ফুৰিব যাব ওলাইছো দেখিছেনে কি ধুনীয়া পৰিবেশৰ মাজেৰে গৈ আছো এইখিনি ঠাই দেখিলে মনটো কিবা বহুত ভাল লাগি যায় আপোনালোকৰ হয়তো দেখি ভালেই লাগিছে প্ৰাকৃতিক পৰিবেশৰ মাজেৰে গৈ আছো আমি এনেকুৱা পৰিবেশ দেখিলে সকলোৰে হয়তো ভালেই লাগে মনটো আৰু এইপিনে আমি আহিও পালো আমি কলৈ আহিছো হয়তো গম পালে আমি ভুটান আহিছো ফুৰিবলৈ আৰু এয়া ভুটান আজি মই প্ৰথমবাৰ আহিছো আগে পিছে আহা নাছিলো আজিয়ে প্ৰথম কিছুমানে কলেটো বিশ্বাসে নকৰে যে মই ভুটান গৈ পোৱা নাই কাৰণ আমাৰ ভুটান ঘৰৰ বহুত ওচৰতে হয় বেছি টাইম নালাগে আহোতে তথাপিতো মোৰ আহা হোৱা নাছিলে মোৰে ভুল বাৰু মোক লগ ধৰিলে মই নাহো আজি লগ ধৰাত ভাবিলো গৈয়ে আহো কাৰণ এনেকৈ যোৱা হোৱাই নাই নাযাও বুলি কওঁতে সেইকাৰণে আজি হঠাৎ লগ ধৰাত ময়ো ভাবিলো গৈয়ে আহো আজি নগলে আৰু কোন দিনা বা আহা হয় তাৰ কোনো ঠিক নাই মই আজি লগ ললো আৰু আছে আমি গৈ পোৱালে আন্ধাৰে হৈ গৈছিলে তাতে আৰু ঠাণ্ডাৰ দিন সোনকালে আন্ধাৰ হৈ যায় আৰু ইয়ালে আহি এটা বস্তু লক্ষ্য কৰিলো ইয়াৰ ঠাইবিলাক ইমান চাফা আৰু চাৰিওপিনে সেউজীয়া প্ৰাকৃতিক পৰিবেশ দেখিয়ে কিবা ভাল লাগি যায় মনটো ভাল লাগছিল না আন্ধাৰে হ'ল এই চাফা কৰ জায়গাবিলাক মানে সব জায়গাতে ৰখা একে ঘৰ এইকেইটা ভাল লাগে না এই পট না কি কৰি বহুত দেৰিকে হ'লেও ভুটান আহি বাৰু মোৰ ভালেই লাগিল আৰু আজি ভিডিঅ'টি ইমানেই আছিল ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ বাই বাই